ঐ তই যে বেগকেইটা ধৰা নাই তই কিতাপ পঢ়িব লাগিছ আৰু এটা কথা শুনিলে তই লণ্ডন যাবি লণ্ডনত গৈ তই মোক ৱাইফ বুলি নকবি অ'কে তোক মোৰ হাজবেণ্ড বুলি ক'বলৈ মোৰ লাজ লাগে তই কাপোৰযোৰ পিন্ধি আহিছ মোৰ কাপোৰযোৰ পিন্ধি আহিছ তোৰ লাজৰ বোলা বস্তুটো আছেনে নাই ঐ কুকুৰৰ পোৱালি বেবী মোকনো কেলে বেয়া পোৱা তুমি মই কিতাপ পঢ়া নাই ন মই পাছপৰ্ট কিখনে চাই আছো ভালকে আহিছেনে নাই আহা আৰু চব কথা বাদ দি লণ্ডনলৈ আমি কিহৰ কাৰণে গৈছো তই সকলো কথা জান নহয় আৰু তাত গৈছে একো উল্টা পুল্টা নকৰ অ'কে আজি বহুত দিন হ'ল মাক দেখা নাই আজি ইমান দিনৰ মূৰত ঘৰলৈ যাম মায়ে সপাই মোৰ কাৰণে সদায় প্ৰাৰ্থনা কৰে সেইকাৰণেতো আজি আমি কেছ জিকিলোঁ ছাৰ আজি আপোনাৰ কাৰণে এই কেছ জিকিলোঁ আপোনাক সকলোৱে শলাগি আছে পিছে আজি আপোনাৰ মুখত ইমান হাঁহি যেন থেংক ইউ মানে আজি মই বহুত দিনৰ মূৰত নিজৰ ঘৰলৈ যাম সেইকাৰণে বহুত হেপ্পী হৈ আছোঁ শুনিছনে ইমান ৰাতি হ'ল এতিয়া লণ্ডনত আমি সেই মানুহখিনিক ক'ত বিচাৰিম তই ভাবচোন ফটোকপি দি পঠিয়াইছিল নহয় আনিছনে ফটোকেইখন থাকি আহিলে যাম কি তই ফটোকপি থৈ আহিলি খালি খালি বাপেকে তই কেলে আহিছিল জধা মূৰ্খ তই মোৰ লগত আহিছিলি কেলে কুকুৰৰ পোৱালিটো এইটো জান আকৌ লৈ আহোঁগে নেকি এতিয়া আমি লণ্ডন আহি পালো এতিয়া আমি আকৌ অসমলৈ কেনেকে যাম ঐ কুকুৰৰ পোৱালিটোৰ মাথাটোত অকণো মাল নাই নেকি তোৰ লগত মই কেলে বিয়া পাতিছিলো বা মই মৰি নগলো কেলে বাৰু চব কথা বাদ দি তোৰ চেহেৰাটো মনত আছে নহয় তই সেই চেহেৰাটো মই আঁকি দে বুলি কৈছো জান মোৰ নিজৰ নামটোকে লিখিব নোৱাৰো ছবিটো আকৌ কেনেকে আঁকিম মোৰ মনতহে আছে কিবা আঁকিব নোৱাৰো নহয় মই তোৰ মনত আছে যদি এতিয়া গোটেই লণ্ডনৰ মানুহখিনিক মই দেখুৱাই যাম তই কোনটো কৈ যাবি অ'কে বল এতিয়া কুকুৰৰ পোৱালিটো হে ভগৱান তুমি আজি মোক চকু মেলি চালা এতিয়া মোৰ মুনুটোৱে ফোন কৰিছিল কৈছে বোলে সিহঁতে কেছখন জিকিলে মই আজি বহুত সুখী মানে এতিয়া মোৰ ফোনটো পুলিচৰ পৰা অচি হ'লগে জুলি ৰাজ বোলে কেছত জিকিলে নব সি কেছত জিকিলে আৰু সি নহয় এতিয়া পুলিচৰ পৰা অচি হ'লগে মোৰ আজি মনটো বৰ ভাল লাগিছে তোৰে ভাল আৰু মোৰ আকৌ ইমান বছৰৰ মূৰত এই পানী কেঁচাটো হৈছেহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা ফল সদায় মিঠাই হ'ব তই সদায় এনেকে ভগৱানক চিন্তি থাকিবি তেতিয়া ল'ৰাটো মংগল হ'ব আপুনি ঠিকেই কৈছে নব ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা মানুহে এদিন নহয় এদিন ফল নিশ্চয় পাব তই মোক নোকোৱাকে ছোৱালীও লৈ আহিলি সিমান আশা কৰিছিলো বিয়াখন ধুমধামেৰে পাতিম কিন্তু তই চুলি তই কিয় কান্দিছ হেত পাগলী তোৰ কাৰণে বোৱাৰী লৈ আহিছে তই সুখীহে হ'ব লাগে মা তুমি কিয় কান্দিছা মই পলুৱাই অনা নাই নহয় জাষ্ট তোমালোকক দেখুৱাবলৈহে আনিছোঁ তাই মোৰ লগত ফুৰিবলৈহে আহিছে যা পাগলটো কেনেকে ভয় খুৱাই দিছে মই ভয় খাই গলোগে একমাত্ৰ ল'ৰাটোৰ বিয়াখনো খাবলৈ নাপাম বুলিহে ভাবিছিলো পিছে ল'ৰা-ছোৱালী কিন্তু মোৰ পচন্দে হৈছে বাইদেউ আপোনাৰ কেনেকুৱা লাগিছে সাক্ষাৎ বিশ্ব সুন্দৰী আৰু আমাৰ প্ৰাঞ্জলৰ লগতে একদম মিলিছে এই কুকুৰটোৰ লগত মই কেলে আহিছিলো ভগৱানেহে জানে তাৰমানে আজি তোৰ কাৰণে লণ্ডনখন ঘূৰি ফুৰিব লগা হৈছে ফটোকপি থকাহেঁতেন মানুহৰ লগ অথনিৰ পৰা বিচাৰি পালোহেঁতেন আৰু তই অথনিৰ মানুহৰ লগ একদম কোনটো ক'বই পৰা নাই নহয় কুকুৰটোৱেটো ধেত তেৰিকা অথনিৰ পৰা যে বকি আছা মোৰ কিন্তু খং উঠিছে একো দিছো আৰু চব কথা বাদ দি মই মানুহৰ লগ দেখিলেহে কম নেদেখাকে এনেই জাকে তাকে কৈ দিম নেকি তোমাৰো একদম মাথাটো কমজোৰ আছে জান ফটোত দেখা মতে মাইকী মানুহজনী এইজনী हेलो मैम इधर आइए ना हेलो आपने मुझे बुलाया इधर से एक मतलब है हम इंडिया से आए हैं आप भी इंडिया के हैं क्या ऑफ कोर्स मैं इंडिया से हूँ मतलब हमारे घर असम पे थे और वहाँ से हम आज 16 साल हो गया इंडिया के लोग हैं तो हमारे घर में चलिए हमारा घर में एक बेटी भी है और मेरा पति है तो चलिए ना क्या आप असम से हैं मैं भी तो असम से हूँ আপুনি অসমৰ হয় ময়ো তো অসমৰে হয় আপোনালোক অসমৰ তেতিয়াহ'লেতো মই ব'লকচোন আমাৰ ঘৰলৈ ব'লক মোৰ মানুহজনে দেখি আপোনাক খুব ভাল পাব ব'লকচোন
যিটো কামত আহিছিলো বাপেকে সেইটোকে হ'ব যেন লাগিছে আমি লণ্ডনলৈ অহা উদ্দেশ্য এটাই জুলিৰ জীয়েকক নিয়া জুলিৰ জীয়েকক ইয়াৰ পৰা যেনে তেনে নিব পাৰিলে মোৰ ভাগ্যই খোল খাই যাব 10 লাখ টকা পাম হেল্ল' মোক অকণমান লণ্ডনখন ফুৰাব পাৰিবা নেকি আচ্ছা এটা কথা ক আছাম দেখিবলৈ কেনেকুৱা মই প্ৰায় মোবাইল গুগলতে দেখা এনেই দেখাততো বহুত ধুনীয়া লাগে তাৰ খেতি বাতিবোৰ মোৰ বেলেগ পচন্দ লাগে কিন্তু জানে মোৰ মা পাপাই আজিলৈকে আছাম দেখুৱাগে নাই তাতে আমাৰ মামা ঘৰো আছে পাপা ঘৰো আছে কিন্তু কিয় যোৱা নাই সেইটো কথা আজিলৈকে মোক কোৱাই নাই কেনেবাকে আপুনি জানে নেকি এইটো একদম বেয়া কাম কৰিছে তোমাৰ মা পাপাই আছাম ইমান ভাল জেগাডোখৰলৈ তোমাক নিয়া নাই পিছে ব'লাচোন আমি ফুৰি আহোঁগে ব'লক মাইজনী তোমাক মোৰ এটা দৰকাৰী কথা ক'ব আছে তুমি তোমাৰ মা পাপাক কিমান ভাল পোৱা এইটো সুধিব লগা কথা নে নিজৰ মাক বাপেকক ল'ৰা ছোৱালীয়েতো ভাল পায় মই কিন্তু বহুত ভাল পাওঁ আকাশ যিমান নীলা গছ গছনি যিমান সেউজীয়া তাতকৈ অধিক মই মা পাপাক ভাল পাওঁ তোমাক মা পাপাই অসমলৈ কিয় নিয়া নাই সেইটো কথা জানিবলৈ মন নাযায়নে যায় নিজৰ মাতৃভূমিলৈ যাবলৈ খুব মন যায় কিন্তু আজিলৈকে মোক মা পাপাই কিয় নিনিলে সেইটো কথা মই বুজিব নোৱাৰিলোঁ আপুনি জানে নেকি আণ্টি নাজানো কিয় তোমাক দেখিবলৈ অসীম চিনাকি যেন লাগে কিবা অতীতৰ চিনাকি শুনিবলৈ মন গৈছে তোমাৰ মা পাপাই তোমাক কিয় নিয়া নাই আপুনি জানে তাৰমানে কওকচোন মোৰ মা পাপাই মোক অসমলৈ কিয় নিয়া নাই অতীতৰ ভয়ত তোমাৰ মা পাপাই তোমাক অতীতৰ ভয়ত অসমলৈ নিবলৈ ভয় কৰিছে তোমাৰ আচল মা পাপা এয়া নহয় আপুনি কি ক'ব খুজিছে মোৰ আচল মা পাপা তাৰমানে এয়া নহয় আপুনি ননচেন্স নেকি মোক কিমান মৰম কিয় কৰে তেতিয়া জানা তোমাৰ আচল মায়ে তোমাক সৰুতে ডাষ্টবিনত পেলাই থৈ গুচি গৈছিল পহিলাতে তোমাক তোমাৰ মা ভাল হতে মই আছিলো নাৰ্ছ আৰু এই কথা মই সকলো জানো তোমাক জানো দিয়ে মায়ে ডাষ্টবিনত পেলাই দিয়ে আৰু তোমাৰ এয়া মা পাপাই তোমাক ডাষ্টবিনত দেখি তোমাক বুটলি আনি তুলি তালৈ নিলে আৰু এদিন তোমাৰ আচল মায়ে তালৈ আলহী ফুৰিবলৈ গ'ল আৰু তাত গৈ দেখিলে তুমি আছা আৰু তোমাক দেখি আনিবলৈ চেষ্টা কৰিছিল কিন্তু শেষত মিলাই মেলি তোমাক মা পাপাই ইয়ালৈ লৈ গুচি আহিলে আৰু তোমাক অসমলৈ নিয়া নাই ইয়াৰ কাৰণ হৈছে তুমি যদি অসমলৈ যোৱা তোমাক বিচাৰি তোমাৰ আচল মা আহিব সেইকাৰণে তোমাক নিয়া নাই কি ক'ব খুজিছে আপুনি এইবোৰ কি ক'ব খুজিছে মোৰ আচল মা পাপা এয়া হয় বুজিলে নহয় আপোনালোক আলহী হয় আলহী ভাগি থাকক অ'কে আৰু মোৰ ৰিয়েল মা পাপা এয়া হয় বেলেগ আৰু কোনো নাই আপুনি কি কৰিব আহিছে মই সকলো বুজি পাইছোঁ আপুনি আমাৰ সুখৰ সংসাৰত বি ঢালিব আহিছে বি ঢালিব অহা নাই মাজনী মই বি ঢালিব অহা নাই তোক মই সঁচা কথা কৈছোঁ এতিয়া লণ্ডনলৈ পঠিওৱা মানুহজনী হৈছে তোৰ আচল মা তোৰ মাৰ নাম হৈছে জুলি তোৰ মায়ে তোক ডাষ্টবিনত পেলাই গাঁৱতে মৃণাল নামৰ মানুহ এজনৰ লগত বিয়াত বহিল তোৰ নিজৰ দেউতা এই পৃথিৱীত নাই তোৰ দেউতা তই জন্ম নোহোৱা আগতে ঢুকাল আপুনি এইবোৰ কি কৈছে আপুনি সঁচা কথা কৈছে নে মিছা কথা মই একো বুজিব পৰা নাই সঁচা কথা কৈছো মাজনী তোৰ আচল মা অসমত আছে সেইকাৰণে আছিলে কিন্তু তোৰ এয়া মায়ে তোক অসমলৈ নিয়া নাই কাৰণ তই আঁতৰি যাবি নহয় আকৌ তই আঁতৰি যাবি
সেইকাৰণে নিয়া নাই পানী কেঁচুৱাতে মোক ডাষ্টবিনত পেলাই থৈ চোৱা সেইজনী মোৰ মা কেনেকৈ হ'ব পাৰে ডাষ্টবিনৰ পৰা পুতলি আনি মোক সৰুৰ পৰা কষ্ট কৰি তুলি তালি ডাঙৰ দীঘল কৰাজনী হৈছে মোৰ মা বুজিলে নহয় আগৰ অচিন চিনাকি মোক চিনাকি দিব নালাগে মই অসমৰ লগত সদায় অচিন চিনাকি হৈয়ে থাকিম